Hanikuti নাই এতিয়া কি হ'ল হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মই অনামিকাই মই এটা নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাই আছোঁ আৰু আজি হৈছে বুধবাৰ আচলতে আমি শিৱসাগৰলৈ বুলি আহি আছোঁ ভিডিঅ'টো আহিহে ষ্টাৰ্ট কৰিছোঁ কাৰণ ৰাতিপুৱা টাইমত ইমান লৰালৰি হ'ল ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ নহ'লে তাতে ক'ৰবালৈ অহা বুলি ক'লে মিচিকেও ইমান আমনি কৰে সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ নহ'লে সেইবাবে ভাবিছোঁ এতিয়া পাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আমি আচলতে শিৱসাগৰ শিৱদৌললৈ আহিছোঁ তাতে শৰাই আৰু চাকি দিম বুলি ভাবিছোঁ সেইবাবে আহিছোঁ তেন্তে ভিডিঅ'টো চাই থাকিব আৰু আমি আহি শিৱসাগৰ পালোহি হোৱা চাওকচোন ৰংঘৰ তাকে গাড়ীৰ ভিতৰৰ পৰা অলপ ভিডিঅ' কৰি ৰাখিলোঁ ইয়াত আহি সোমামি বুলি ভাবিছোঁ যদিহে সময় হয় তেতিয়া সোমাম যদিতো সময় নহয় তেতিয়া নোসোমাওঁ আৰু আমি শিৱদৌল আহি পালোহি চাওকচোন ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ ইয়ালৈ আহি মনটো খুবেই ভাল লাগে আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম তাতে চাকি আৰু শৰাই লৈ লওঁ ইয়াতে তেন্তে চাই থাকিবা ভিডিঅ'টো এয়া ভণ্টিয়ে শৰাই আৰু চাকি লৈ লৈছে তেন্তে ব'লক ভিতৰলৈ যাওঁ আৰু আমাৰ শৰাই আৰু চাকি জ্বলোৱা হৈ গ'ল শৰাইও দিলোঁ ধুনীয়াকৈ আৰু ভিডিঅ' নকৰিলোঁ আৰু কাৰণ বহুত মানুহ সেইবাবে মিচিককো লৈ আছোঁ সেইবাবে ভিডিঅ' কৰাটো সম্ভৱ নহয় তেনেকৈ সেইবাবে ভিডিঅ' নকৰিলোঁ আৰু মিচিককো যিহেতু ঠাণ্ডা কোচতে লৈ আছোঁ সেইবাবে অলপ নমাই দিছোঁ তাকো খুব এটা ধুনীয়া পৰিৱেশ আমিও ভাবিছোঁ ফটো দুখনমান ক্লিক কৰি লওঁ সকলো বহুত মানুহে হৈছে খুব এটা ধুনীয়া পৰিৱেশ তেন্তে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আমি ইয়াতে অলপ বহি ফটো দুখনমান মাৰি লৈছোঁ আৰু এইফালে চাওকচোন মানুহ দুজনে এইবোৰ চাফা কৰি আছে খুব ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে আচলতে চাফ চিকুণতাই মেইন কথা আৰু মানুহবিলাকে ইয়াত পলিথিন পেলাবও নালাগে যধে মধে জাবৰ পেলাবও নালাগে কাৰণ ইমান ধুনীয়া এটা পৰিৱেশত এনেকৈ জাবৰ পেলালে বেয়াও লাগে আৰু ইয়াৰে অলপ পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আৰু সেয়া শিৱসাগৰ পুখুৰী পাৰলৈ আমি নাযাওঁগৈ আৰু এইফালেও গেটখন বন্ধ কৰি থৈছে আৰু আমি বেলেগ ঠাইতো সোমামগৈ বুলি ভাবিছোঁ সেইবাবে ইয়াত বেছি দেৰি নকৰোঁ যিহেতু যিভাগ কামৰ কাৰণে আহিছিলোঁ সেইভাগ কাম হৈ গ'ল সেইবাবে আমি ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া
আৰু আমি অলপ সময় থাকি তাৰপৰা ওলাই দিলোঁ। আমি আৰু এঠাইত সোমামগৈ বুলি ভাবিছোঁ, যিহেতু শিৱসাগৰলৈ বেছিকৈ অহা নহয়, সেইবাবে আহিছোঁ। আৰু ধুনীয়া এখন ৰিজৰ্ট আছে, তাতে সোমাই যাম বুলি ভাবিছোঁ। তেন্তে আমি কোনখন ৰিজৰ্টত সোমাওঁ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু আমি য'ত সোমাম বুলি ভাবিছিলোঁ তাৰ আহি পাই গ'লোহি। আপোনালোকে প্ৰায়ভাগে চাগে চিনি পাইছেই। আমি আহিছোঁ ভাস্কৰজ্যোতি হলৰ কিনাৰত থকা জুন স্কাই ৰিজৰ্টখনলৈ। এইখন গৌৰীসাগৰত আছে, খুব ধুনীয়া ৰিজৰ্ট হয়। সেইবাবে ভাবিলোঁ যিহেতু শিৱসাগৰলৈ আহিছোঁ, সেইবাবে ইয়াতে সোমাই যাওঁ ভাবিলোঁ। যিহেতু আমি এই ৰিজৰ্টখনলৈ অহা নাই, সেইবাবে ভাবিলোঁ একে ছাটতে সোমাই যাওঁ। তেন্তে চাই থাকিব। আৰু আমি এতিয়া ৰিজৰ্টৰ ভিতৰলৈ সোমাবলৈ গৈ আছোঁ। আৰু চাৰিওফালে ইমান ধুনীয়াকৈ সজাই ৰাখিছে, খুবেই ধুনীয়া এখন ৰিজৰ্ট। যিসকল অহা নাই আহিব, খুবেই ভাল লাগিব। এখন ধুনীয়া পৰিৱেশ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰৰ ভাগো খুবেই ধুনীয়া। হেৰিয়ৰ কিনাৰতো খাব পাৰি, হেৰিয়ৰ কিনাৰতো খাব পাৰি, হেৰিয়ৰ কিনাৰতো খাব পাৰি। আৰু এতিয়া আমি ফাৰ্ষ্ট সকলোৱে খাই লওঁ বুলি ভাবিছোঁ, কাৰণ ৰাতিপুৱাই একো নোখোৱাকৈ ওলাই অহা। সেইবাবে ফাৰ্ষ্ট খাই লওঁ, তাৰপিছৰ পৰা ৰিজৰ্টখন সকলো চাৰিওফালে ঘূৰিম। তেন্তে ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব। কিনো কৰোঁ ইয়াত আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু মিচিকেও সকলো মুকলি পাইছে, খুব এনজয় কৰিছে। আৰু ইয়াত সৰু ল'ৰা ছোৱালীও বহুত কমফৰ্টেবল পায় এই ৰিজৰ্টখন। সঁচাকৈ এখন ধুনীয়া ৰিজৰ্ট। আপোনালোক যিসকল অহা নাই নিশ্চয় ইয়ালৈ এবাৰ আহিব, খুবেই ভাল লাগিব। এটা ধুনীয়া পৰিৱেশ। আৰু ইয়াত খানা অৰ্ডাৰ কৰিবলৈ হ'লে আপোনাৰ এই স্কেনখন মোবাইলত স্কেন কৰিব লাগিব, তেতিয়াহে আপুনি তাত মেনুখন পাব। এটা খুব ইউনিক ষ্টাইল হয়। যিসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো চালে সুবিধাজনক হ'ব। কাৰণ ফাৰ্ষ্ট আহি আমিও গম পোৱা নাছিলোঁ, আমি কলতহে গম পাইছোঁ। সেইবাবে যিসকল অহা নাই তেওঁলোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। আৰু ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া, সেইবাবে মিচিকক অলপ গোটেই চাৰি পৰিৱেশটো দেখাইছোঁ। আৰু কিছু সময়ৰ পাছত আমাৰ খানা আহি গ'ল। আমি প্লেন ৰাইচ আৰু চিকেন অৰ্ডাৰ কৰিছিলোঁ, আৰু মিচিকৰ বাবে 2টা নান অৰ্ডাৰ কৰিছিলোঁ। যিহেতু সি নান খাই ভাল পায়, সেইবাবে তাৰ বাবে নান অৰ্ডাৰ কৰিছিলোঁ। আৰু এয়া আমাৰ খানা। মিচিকেতো খাবলৈ ষ্টাৰ্ট কৰিলেই, তেন্তে আমি খাই লওঁ। খাই বৈ আপোনালোকক ৰিজৰ্টখনৰ চাৰিওফালৰ পৰিৱেশ দেখাম। ভিডিঅ' হৈছে নি? মিচিক কি খাইছা? আৰু আমাৰ খাই বৈ হৈ গ'ল। আৰু এতিয়া আমি ভাবিছোঁ ৰিজৰ্টখন চাৰিওফালে অলপ চাওঁ, যিহেতু আহি পানি ফাৰ্ষ্ট খাই ল'লোঁ। সেইবাবে ভাবিছোঁ এতিয়া ৰিজৰ্টখন চাৰিওফালে এপাক চাওঁ, তাৰপিছত আপোনালোককো দেখাওঁ। যিসকলে অহা নাই চাব পাৰিব, প্ৰায়ভাগ আহিলে বাৰু। আৰু ভাবিছোঁ এতিয়া ফটো দুখনমান ইয়াতে ক্লিক কৰি লওঁ, তাকে পজ দি আছোঁ আৰু। তেন্তে ভিডিঅ'টো চাই থাকিব।
এই জেগাডোখৰ সঁচাকৈ মোৰ ফেভৰেট জেগা হৈ গ'ল। খুবেই ধুনীয়া, চাৰিওফালে পানী আৰু ইফালে পানীৰ মাজত ঘৰো বনাই সম্ভৱ সেইকেইটা ৰুম হ'ব। মই চিয়ৰ নহয় বাৰু, এনেই দেখিহে কৈছোঁ। খুব ধুনীয়া পৰিৱেশ আৰু আমি ইয়াতে ফটো দুখনমান ক্লিক কৰোঁ আৰু আমি যাওঁ। হাঁহি দিবা দেই, এইফালে ধুনীয়াকৈ শুই দিছে। আকৌ মাৰি দিয়া, আকৌ মাৰি দিয়া, আকৌ ভাল লাগিছে নে? ভাল লাগিছে। আৰু এতিয়া সময় 4টাই বাজিলে, আমি তাৰপৰা ওলাই দিলোঁ আৰু লাহেকৈ বৰষুণো ষ্টাৰ্ট হৈ গ'ল। আৰু ৰিজৰ্টখনৰ কিছু অংশহে আপোনালোকক দেখালোঁ। অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু বেছি দীঘল হ'লে আপোনালোকে চাই আমনি পাব। সেইবাবে ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকে চাই কেনে পালে মোক কমেণ্টত জনাব। আৰু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি যাব। তেতিয়াহে আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব। আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।